নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ কাৰণে উপস্থাপন কৰিছিলোঁ অসমীয়া এখন মডেল কুৱেশ্যন পেপাৰ। আৰু এই মডেল কুৱেশ্যন পেপাৰখনৰ পৰা তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত বহুতখিনি প্ৰশ্ন কমন পৰাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে নিশ্চয় পৰীক্ষাৰ আগত এই কুৱেশ্যন পেপাৰখন অনুশীলন কৰিবা। আৰু ইয়াত যিখিনি প্ৰশ্ন আছে বহুত বেছি গুৰুত্বপূৰ্ণ হয়, গতিকে তোমালোকে ভালদৰে প্ৰশ্নখিনি চোৱা আৰু আয়ত্ত কৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মোৰ ভইচ ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকে প্ৰশ্নখন চোৱা, অনুশীলন কৰা।